মোক দেখি মানুহবোৰ কিয় যায় অসমত আপোনালোকে বহুত ধৰণৰ ভিডিঅ' ক্ৰিয়েটৰ দেখা পাইছে কিছুমান ভাল কিছুমান বেয়া এজনী কেলা বেয়াতকেও বেয়া এজনী টেলেণ্ট বুলি ক'বলৈ গ'লে দুটা আছে এটা ৰাইট এটা লেফ্ট আৰু 90% মানুহবোৰৰ সেই টেলেণ্ট দুটাতে চকু যায় এজনীক চাই কিনে যোনে যোনে জ্বলে ন সিহঁতক মই এটা কথাই ক'ব আছে কেলা কাম নাই তহঁতৰ নমস্কাৰ বন্ধু বান্ধৱীসকল মই হিয়া অসমৰ ক্ৰাছ কি কৈছে আৰু এবাৰ কোৱা হিয়া অসমৰ ক্ৰাছ অসমৰ মানুহে যদি এজনীক ভুলতো অসমৰ ক্ৰাছ বনাই ন তেতিয়াহ'লে মই অসমে এৰি গুচি যাম কেলা এজনী অসমৰ ক্ৰাছ হ'ব কেনেকে অসমৰ 90% মানুহে দেখা পায় এজনী কেলা পিছফালে বমি কৰে বহুত ধৰণৰ বেমাৰ দেখা পাইছো কিন্তু এনেকুৱা বেমাৰ প্ৰথমবাৰ দেখিছো য'ত নেকি নিজে নিজে ক্ৰাছ বনিবলৈ চেষ্টা চলাই আমাৰ ল'ৰাবিলাকৰ এজনীয়ে ক্ৰাছ আছে সেইজনী হৈছে মিয়া বাইদেউ আৰু তুমি হিয়া বাইদেউ হৈ কেনে মিয়া বাইদেউৰ জাগা কেতিয়াও ল'ব নোৱাৰা মিয়া বাইদেউৰ জাগা ল'বলৈ হ'লে তোমাৰ টেলেণ্টটো থাকিব লাগিব ডাঙৰ ডাঙৰ পৰ্বত থাকিলে নহ'ব তো অকাত আছে এনেকুৱা কাঁহৰ কাঁহীত ভাত খোৱা বন্ধুসকল তাইৰ অকাত বহুত আছে কাঁহৰ কাঁহীতে ভাত খায় কাঁহৰ কাঁহীতে হাগে কাঁহৰ কাঁহীতে শুৱে কিজানি কাঁহৰ কাঁহীৰ লগতে বিয়া হ'ব খালি স্বাগতৰ দিনাখন কাঁহৰ গিলাচ ইউজ কৰিব খাই পাইছে কেতিয়াবা শ্বাহৰুখ খানে যোনটো পানী খায় সেইটো পানী এলা খালা পানী বুলি নাভাবিব বন্ধুসকল শ্বাহৰুখ খানে পানী খাই কিনে পেচাব কৰি সেই পেচাবখিনি বটলত পাৰ্চেল কৰি তাইৰ ওচৰলৈ পঠাইছে এইবিলাক বাকচুদি কৰি কৰি কেলা আমাৰ মাথাটো খাই আছে নহয় কেলা মকলামি কৰাৰ এটা সীমা থাকে কেলা ইমানখিনি কৰিব নালাগে অ' মা এনেকুৱা এজনী ধুনীয়া ছোৱালী ভাত খোৱাৰ চাবৰ কাৰণে আপোনালোকৰ ভাগ্য লাগিব এটা কথাই মই ভাবি আছো যে তোৰ ভিডিঅ'টো যোনে যোনে ক্লিক কৰিছিল ন সিহঁতে তোক সহ্য কেনেকা কৰিছে কেলা নিজকে কি মহাৰাণী বুলি ভাবিছ নেকি তোৰ মুখখন কোনো নাচায় মানুহবোৰে অকল তোৰ পাহাৰ পৰ্বত গীতাহে চায় যিহেতাৰ চেহেৰা তোৰ উৰ্দুতাতকৈ মোৰ ডগীৰ পকৰটো বেছি ধুনীয়া আছে এই চাই ল এইটো হৈছে কঁঠালৰ গুটি আমি অসমৰ ৰাইজে কঁঠালৰ গুটি চিনিয়ে নাপাওঁ আমি তেতিয়াৰ পৰা ভাবি আছিলো এইটো চাগে তাৰ বয়ফ্ৰেণ্ডৰ গুটি চৰি মানে বেলেগ কিবা গুটি এতিয়া গম পালো কেলা এইটো কঁঠালৰ গুটি কেতিয়াবা কঁঠাল দেখা পাইছেনে কোনে কৈছে কঁঠাল দেখা নাই তোমাৰ লগত যে দুটা আছে খাই ল দেই পানী খাই ল পানী মই কেলা হেডফোন লগোৱা নাছিলো আৰু মাহঁতে শুনি কেনে বেলেগ কিবাই ভাবিলে এতিয়া কেলা মোৰ মোবাইলটো দলিয়াই দিলে আবে কেলা ভাতে খাই আছে না বয়ফ্ৰেণ্ডৰ লগত বিচনাত কেলা পেলা পেলি কৰি আছে কঁঠালৰ গুটিটো মোৰ ইমান ধুনীয়া লাগে কেলা কথা তেনেকা লাগি আছে কঁঠালৰ গুটি খাই আছে না বয়ফ্ৰেণ্ডৰ গুটি খাই আছে ধৰিবই পৰা নাই বন্ধুসকল বেয়া নাপাব এতিয়া মই বাথৰুমত যাব লগা হ'ল এইকাৰণে আজি ভিডিঅ'টো এইখিনিতে সামৰিলোঁ লগ পাম অন্য এটা ভিডিঅ'লৈ যদি মোৰ ভিডিঅ'টো চাই কিনে অলপ ভাল লাগিছে তো প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব আৰু ঘণ্টিটো বজাই দিব भाई ने बोला करने का तो करने का हो गया बरखुनते देहाती ভাল লাগিব